গুড মৰ্ণিং। জিলেপি খাব নেকি? জিলেপি খাই বাতৰি চাইছোঁ, মিঠা হ'ব লাগে মুখখন আকৌ টেঙাই হৈ গৈছে। আৰু কি ক'ম, মিঠাতে টেঙা হৈছে। আৰু বাতৰি যেন কয় যে বিজেপি কংগ্ৰেছৰ কাৰণে প্ৰতিবাদ কৰে, নামি আহে, বাটত নামি আহে, ৰাস্তাত নামি আহে, আন্দোলন কৰে। সেইকেইটাকে কৈছোঁ। তহঁতি এইকেইটা ইজনে সিজনক আন্দোলন কৰি লাভ নাই। ইয়াত উগ্ৰবাদী নাই কোনো, চব ৰাইজৰ মানুহে হয়। তহঁতি যদি আন্দোলনে কৰিব আছে যদি এই সীমাত যেনে যোনকেইটা সেই যেন সৈন্যকেইটা যেন আমাৰ কাৰণে বন্দুক লৈ পেলাই যেন যুদ্ধ কৰি আছে, তাত গৈ পেলাই প্ৰতিবাদ কৰিলে ভাল লাগিব বুজিছ। তহঁতি ইয়াতে বিজেপিক প্ৰতিবাদ কৰি লাভ নাই। কাম কৰিবতো নোৱাৰে, আৰু কাম কৰিব প্ৰতিবাদ, ইজনে সিজনৰ প্ৰতিবাদ কৰিব, সিজনে প্ৰতিবাদ কৰিব। তাৰ পঞ্চি আমাক 10,000 টকাটোও নিদিলে। সেইকেইটা প্ৰতিবাদ কৰাৰ আগতে তহঁতি যা সীমাত গৈ পেলাই প্ৰতিবাদ কৰ। এই পাৰ্টীয়ে সিজনে গালি পাৰ আছে, বাদ দি পেলাই প্ৰতিবাদ কৰিবলৈ আছে। যদি আন্দোলন কৰিব আছে একদম সীমাত যাগে। সীমাত গৈ পেলাই তহঁতি বন্দুক এটা লৈ পেলাই প্ৰতিবাদ কৰ, তেতিয়াহে মানিম আৰু সেইটো প্ৰতিবাদ বুলি। ইয়াত প্ৰতিবাদ নেকি? ইজনে সিজনক তল পেলাপালি আৰু ৰাইজৰ মাজত মানে চেপি পেলাই মৰিছে। আৰু ৰাইজৰ কথা চিন্তা নকৰে, কিন্তু পাৰ্টীয়ে গালি পাৰিব, পাৰ্টী বিৰোধী কৰিব। সেইটোৱে যদি কাম। আৰু ৰাইজে কি খাইছে কি নাই, মাইকী মানুহকেইটা 10,000 টকা পাইছে নেকি, সেইকেইটা নাচাওঁ।